हेलो फ्रेंड्स की खबर আপোনালোক সকলো সকে ভালে আৰু আশা কৰো সকলে ভালে থাকো এতিয়া মই আহিছো একদম হাজি কাজি হেনা একদম মাইনা মই আৰু বাবু এয়া দেখিছে ফ্ৰেণ্ডৰ ঘৰত আহিছো আৰু ফ্ৰেণ্ড বিলাকৰ লগতে আজি তুলনি পাৰ্টি খাব যাম এতিয়া কাৰণ তাহাতৰ ঘৰৰ ওচৰতে পাৰ্টিটো আছে আৰু মা আজি নাহিলে কাৰণ মা একদম টান পায় আৰু ঘুৰা ফুৰা কৰিব কাৰণে হেতু কাৰণে মই ফ্ৰেণ্ড বিলাকৰ লগত আহিছো আৰু আপোনালোকৰ প্ৰায় ভাগে দেখিছে মই পাৰ্টি কৰি আছো এইকেইদিন মোৰ ফ্ৰেণ্ড বিলাকৰ লগত আৰু আজিও মই পাৰ্টি খাব আহিছো ফ্ৰেণ্ড বিলাকৰ লগত আৰু ইয়া দেখিছে আমাৰ মানে জনী আমাৰ তুলনি হৈছে এয়া মাইনাজনী আমাৰ মাইনাৰ ফ্ৰেণ্ডে হয় আৰু মাইনাৰ লগত অকমান ভিডিঅ' কৰি দিলো আৰু দুজনে একদম দীঘলতে একদম তামাম দীঘল আৰু এতিয়া বাহিৰত আমি বহি আছিলো কাৰণ বহুত লেট হৈ গৈছিল বহাতে এতিয়া আহিছো আমাক খাব কাৰণে মাতিছে এতিয়া আহিছো আমি ডাইনিঙত বহি গলো মাইনা আৰু ভাই ভনী দুজনে বহিছে এয়া দেখিছে মোৰ বান্ধৱী মোৰ প্ৰিয় বান্ধৱীজনী মানে দুজনে অলপ বেলেগ বেলেগ ডাইনিঙত বহিছে বহুত বেয়া লাগিছে কাৰণ তাহাঁতৰ লগত বহিলে মোৰ ভাল লাগে শান্তি লাগে আৰু যিয়ে হওক মোৰ বোৱাৰী মোৰ লগত বহিছে বোৱাৰী মানে অলপ মানে ভাগ পাম কাৰণ তাই ছাগলীৰ মাংস নাখায় সেইটো কাৰণে ছাগলীৰ মাংসটো মোক দিব এতিয়া অকমান পাছত মানে কৈ না আৰু গম পাওঁ মই আৰু এতিয়া মানে বহুত ভাল লাগিছে খানাটো খাই চালো আৰু ছাগলীৰ মাংসটো কালাৰটো ইমান মৰম লাগিছে বহুত ভাল লাগিছে আৰু লগতে ফ্ৰাইড ৰাইচ আছে আৰু বুটৰ দালি ফুলকবি চব্জি আৰু বেঙেনাৰ বৰা মাছ এয়ে আৰু আপোনালোকৰ লগতে মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় ভাল লাগিব আৰু এতিয়া মই বোৱাৰীৰ মাংসৰ বাটিটো পাই যাম আৰু এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক